কি গৰম দিছে বাতাও অহা নাই ফেন খেনো দিবা মন কিন্তু ফেন দিলেও বিল নৰা ফেন দিবা নৰা শুইতে থাকো অলপ হাগাল ললে পেটটো খালি হ'ব না নহয় পেটটো খালি হলে তো খাদ্য লাগিল আৰু খাদ্য লাগিল মানে সেই আৰু খৰচ কিনবা লাগিল নৰা হাগবা যাবা নৰা দেউতা ঠিক কৈ মানছি প্ৰায় হাগা লাগছি কি ক তই নালগে হাগবা যাবা নালাগে হাগলি আৰু তো লেট্ৰিন খান বজাই হ'ব না নালগে হাগবা ইমান চিপৰা তই এটা কাম কৰ এই 5 টকাটো লৈ যা আৰু পাইলে যি বিস্কুট এক পেকেট আনি দিবি আৰু প্ৰথমতে বাকি খুজবি বাকি যদি নেদে তেতিয়াহে পইচাটো দিবি কাই বাকি দিব তো আমাৰ গাঁৱত তো কাইও বাকি নেদে বাকি নিদিলে এটা কাম কৰবি এক পেকেট কিনি লৈ যা মাৰি মেলি দিবি বেলেগৰ বাপেকে পুতেকক ভাল শিক্ষা দে আৰু আমাৰ চাচু মাৰবা দে পকেটৰ দেখা এই মাহান মই বানি আছো সম্পত্তি মাহান কাৰ হ'ব তোৰে হ'ব ৰাজভক্তয়ে কৰবা পাৰবি দিন দে মই যাওঁ যা লৈ যাওঁ স্কুটি নিয়া স্কুটি নিবা লগে ঠাইন দুখান আছে তাই কি হস্পিটেল খান মিলি সিদিনা তেল ভৰাইছো পেট্ৰলৰ ইমান দাম ঘৰত স্কুটি নিবা লগে বুজানিলো যায় তো মুখে পাতি দিবা মন যায় মন পাতে মুখতে পাতে হাগবা নালগে হাগলি পেট খালি হ'ব খাবা লাগব না আৰু হ'ব যা একো নহয় বেতু তোৰে ভালদে আর ভাল কাস্টমার মাহা পাই থাকা মোৰ আৰু সেই কাস্টমার মাহা এটাই 20 লাখ টাকাৰ লোন লৈ 10 লাখ টাকাৰ প্লাষ্টিক চাৰ্জাৰিং কৰি মাত্ৰ ক'বাত ক'ত বা গেছি চিনিয়ে নাপাওঁ এটা আৰু এটা হল পাগলা কিবা মোৰে ভাল দে বুঢ়াৰ কেছটো তোৰ আৰু কি হয় তাকেতো এই 6 মাহ হল লো আজিলৈকে পইচা 1 টাকাও আনবা পাৰা নাই পুতেকটো পাগলা আৰু বাপেকটো বুঢ়া তোৰ পৰা দি কিস্তি তুই কিন্তু উলিয়াই দিবা লাগব মোক পইচাটো দে এইবাৰ যাম দে ময়ো আজি 10টাৰে মাজত 1 বছৰ খালো বেছি খাবা নৰা গাদাৰ খান দিয়ে তই কিয় ফেন দিবা লাগে লাইটৰ বিল নৰা ফেন দিবা কিয় নগৰে নৰা ফেন দিবা গৰম লাগছি মস্ত গৰম লাগছি একো নহয় যে গৰমহে লাগছি এই যে গৰম লাগিলে আমাৰ ঘামই ঘামলে সেইটো যদি ঠাণ্ডা পৰে শৰীৰৰ কাৰণে ভাল সেইটোহে মেইন হয় নেকি তোৰ কাৰণে ঘামে দিয়ে প্ৰতি একদম পুৰা ফুটা হৈ গৈছিলে খালে অভদ্ৰ কথাই কি লক্ষ্য কৰি থাকে ইয়ে কি তোৰ ভূটানৰ পাহাৰ খান ঘূৰতে দেখা পাই মাইকিন নহক কথা লক্ষ্য কিবি নাই সেইগিলা আমি বাপে লক্ষ্য কৰি থাকাত কৰি এটা লোন লোৱা নাথানা বাইদেউ লোন দিব যা তোক লোন কাই দিব তোক লোন কিয় নিব ইমান লোন লৈছা পইচা ধাৰে নামৰা ইমান টকা আছে তথাপি ধাৰ নামৰা কি কিয় ধাৰ মাৰি কিয় এদিন এই এৰিয়াৰ ভিতৰত ডাঙৰ মানুহ হৈ দেখোন পইচাই দিম পইচা এই দিও ভাই পাৰিমতো কি জানা তই কি জানা একদিন লগ পাবি ৰ ও তুই এখন নেকি ওই তুই হয় এটা দেখছা না কি বম করবানছি ভাবছলো ধনী হব দে পয়সা জসু জ ও ঘুরা বহি আছে ও আসুরা বহি তোর মানুহ শিকিছি tapet lang kulita di tapet lang kuliti tapet lang kulit kay mo kulit ko lang sana kulit sana mo kulit এই আরামত মাথা দোতে পাগলাই মই যাং দে র না কবি র মই আগিরে কো হাতরে কোন হই নহয় মই ৰাস্তাত ৰখি আছো তই থাক মই যাঙে দে যা কতে হলি বৰকাই কৈছিলি ৰ পইচা তো উলিয়াই দিম বুলি ইটা হে যা একলে কৰিম যা মই জি কৰবা লাগে মোৰে কাম lapet lang kul nahi পেটলাং গুলো কি করা তোরি may chocolate kam ingke petot kuita malidim ingke kuita এ গুরু আপনি এনে নকরব মোক পয়সা তো দিব আপনি কিনকে ন এই বাবা মোৰো সংসাৰ আছে তুই খাবা মানে মোৰো তো ছাতেই যাব এতিয়া পইচা নিদিলে আপনি ময়ো বিয়া বাৰু কৰবা লাগব আপনি কেনে নকৰব গুৰু আপনি দিব কিবাকে হলেও সাইটিং বাজু দিন দে 4 দিন পাছত দিব তো আপনি কোচিং মান বাজু দিন দে আৰু আপনি কৈ দিনৰ পাছত গেলা 4 দিন বুলি কই দিন দে কিটা বাজি মার কালকে যাও আপনার পয়সা tak এই যে বুঝি পাইছি আপনি তোর পয়সা তো লব নাগে তুই কিবা খাবি বা কি মানুহ বানা করলো পয়সা লওয়ার সময় হলে ভালকে লছিল খরচত দেখা পাই ভালকে দিলো লৰ সময় দিয়াৰ সময় হলি নেদে Lai gua lo,
চকলেট লৈ নাহিয়ে যা দুহাৰ বুকছা মোক ওটলা এবার যা তুই যা কথা বলতো ও কেউ চলে আমো অ তুমি মোবাইলটো আনিছিলা ও মোবাইলটো আনা নাই ৰবা তুমি কি সদায় সদায় মিছা কথা কৈ থাকা সিদিনা দিব কৈছিলা তুমি মোবাইলৰ দোকানত যাওঁ বুলি এ তোমাক নো আৰু কি মিছা কথা কওঁ সঁচা কথাটোৱে কলো দিয়া মই তোমাক মোবাইল দিবা নকৰো কিয় নৰা তুমি দেখোন বহুত ডাঙৰ চাকৰি কৰা এই নামতহে ডাঙৰ চাকৰি কৰো যাক যাক কাষ্টমাৰ পাইছিলো কাষ্টমাৰ কাটে পইচাই নেদে মালিকে একাউণ্টটো হোল্ড কৰি থৈ দিছি তুমি কেনেকৈ মানুহক সেই পইচা দিয় ভাল বুলি ভাবছিলো ডাঙৰ ঘৰ আছিল কি যে মানুহৰ লগত প্ৰেম কৰিলো ভাবছিলো চাকৰি কৰে বিলাসী জীৱন খতম পিছে এতিয়ালৈকে মোবাইলটোৱে দিব পাৰা এ মই তোমাক মোবাইলটো দিম দিয়া সোনকালে কিয় ইমান চিন্তা কৰা মই দিম নহয় তোমাক বাই কি চলি আছে তিত্তেৰ পৰা হাগিয়ে আছে ই ইমান খালী কৰি আছে আৰু ইয়াক বহুত খুৱাব লাগিব ঐ আমাই তোৰ কিমান দিল ভৰ্তি হৈ যাব সোনকালে তুমি চলি যাম মাৰিম আছা মানে তই সোনকালে ভর্তি করলি না নাই ভর্তি করলি না নাই কেইবার হাগা কিন্তু কেইবার হাগানো এই মই 5 দিন মরে আজি হাগা লাগলি হাগিমে না হাগবি নেকি উজে থাকা তোর ধরে নহয় মই 5 দিন হাগা নাই আজি হে যাম ভাল লাগছে না মোবাইলটো যিহে মোবাইল দিছ তো তুমি ছেকেণ্ড হেণ্ড এই ছেকেণ্ড হেণ্ড হ'লে কি হ'ল ফাৰ্ষ্ট মোবাইলটোতে 50,000 ইটো 20,000 আনছো তাকো 20 টাকা সুত দিওঁতে মোৰ কাপোৰ চাপোৰ খোলা খাই যাব এতিয়া মই এইটো মোবাইলতে চলিম কিন্তু আমাৰ ঘৰত বিয়াৰ কথা ওলাইছিল মই পিছে তোমাৰ কথা কম না কবা কিন্তু মই ইখান বিয়া পাতবা পাৰবাৰ নাই মোৰ চাকৰি জাং অৱস্থা তোমাৰ চাকৰি জাং অৱস্থা সেইটো কিয় নহচাব কৈছো মই এটা মানুহক লোন দিছিলো সি এতিয়া মোক লোনৰ পইচা নেদে কিয় পুলিচ চুলিচ লৈ যায় মাত্ৰ আনবা নৰি নেকি পুলিচ লৈ যায় আনবা পাৰি কিন্তু মানুহটো বুঢ়া পুইতেকটো পাগলা বয়া লাগে না অলপ তোমাৰ বেলেগত দুখ বুজাতে যাব মোক তুমি নুবুজলা এতিয়া মই যাম শুনা কি যি পালাত পড়লো এই বুঢ়াক লোনটো দিলো পইচাও নেদে এতিয়া তাত ধৰি মোক তাই এৰি যাং এইবাৰ কামটো হ'ব ৰ মই লোনটো দিম ৰ দে বাৰু ওই দুটা ওলাও পেটলাং কুলো কি বলু তাই দিয়া হইছিল ও পেটলাং কি তো বল বাবু ইত্যাদি তুমি গান গাই যাইছে গান গাঙে মই জুবিন দাকো ভাল পাওঁ মই গান গাং তই কিয় ইমান ভাত দি থাকা নো ক'ত ভাব দিলে মই কি ভাব বস্তু মানে কি কথো মই কালি ৰাস্তা বাজবি যাম তই ধৰাত পড়লি না তই কিয় ভাত ধৰি থাকা কচু চাকে কি কলবি আংকুল দেউতাৰ আমাৰ সুদ্ধা পইঠা কিন্তু মোক ভাও ধৰবা দি থাকে পাগলা কিয় তো মানে আমাৰ দেউতাই মত্ত ঠিকলা একদম চিপৰা মোৰ লগত আগৰ পৰা ক'ত যাওঁ আগৰ পৰা আগুৱাই কি ধুনীয়া পৰিৱেশ না পৰিৱেশটো ভাল লগা কিন্তু ভালকেইটা ভাল লগা মানুহটোৱে বেলেগত বিয়া হবা কৈছো তুমিও কি ফাল্টু কথা কৈ থাকা মই তোমাক বিয়া হবা দিম নেকি কাৰ বাবা হেল্ল' কি মোক ঠগাই থাকে থাক তাক ভাল শিক্ষা দি আছো মোক ঠগাই আছে তাকো ইমান দিনে ভাল শিক্ষা দিম তাক একদিন এটা ভাল খবৰ আছে আমাৰ বিয়া হবই কিংকে তোমাৰ হিৰো হিন্দুত দিম আৰু ফুলৰ মালা পিন্ধম এই বিয়াটো হিংকে হৈ ৰবা পিছে মই কি কৈছা ভালকে বুজিবা নাই তাহাজি বুঢ়াই মোক পইচা দিবা আছিল বুলি কৈছিলো সি এতিয়া পইচাটো উঠাই দিব সি এক্টিং কৰি থাকে বইতিয়াকে দিয়া ইটা বাৰু তুমিও ঘৰত যা ময়ো সেই কামত যাওঁ খুৰাক বহুত দিন লগ পা নাছিলো আজি পালো ভালে হৈছে ৰব আমাৰ আপিটোক বিয়া দিলো হয়ে এটা ল'ৰা চাবচোন ল'ৰাটো যৌতুকত 20 লাখ 10 লাখ যি লাগে তাকে দিম চাবচোন কি 10 লাখ 20 লাখ দিয়া কথা কৈ আছে ও বিয়ানি আমাৰ এটা আছে আপা যদি বিয়া দিয়া দিব না
তেহলি পাছত কি চাবা আহিব বাৰু চাবা আপোনালোকে আহিব নেকি আগতে আমি যাবা নোৱাৰো যে আমাৰ গাড়ী চাড়ী একো নাই আমিয়ে যাম বাৰু কালি এবাৰ আহিব পাৰে আমি কোনো চাহ চাহ দিব পাৰিব নাই এ হ'ব দিয়ক পানী এগিলাচ দিলে হ'ব মোক কথা নাই পানী দিব পাৰিম তেতিয়াহ'লে আহিব না যাম দিয়ক কালি এবাৰ আমি ৰেডি হৈ থাকিম আহিব দে বাৰু আহিব দে আহক আহিছি আহক 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 আহিছি ভালে ভালে আহিছি না দে বহক বহক ভালে ভালে আহিছি বহক বহক বহা মুন্না বহা এখন ঘৰতে বহি যাবা যোৱা বহা ঘৰতে আমাৰ বাবাক মাতি দিম আমাৰ বাবা বহাটো এইটোৱে দে আমাৰ বগা চগা চলি না বহ বহ Jangan kita pakai kalau metro pusat yang terlalu palgi dah palgi deh kom sudah tugas dia mah tugas nih punya tuh hal lain sih mah nah jangan terus hanya mana tu mungkin hal hal sih dia mu tuh mana musa tuh jatuh jatuh kalau tuh lagi empat pasut sih hal sih এতিয়া পইচা তুই তাকে দেখান পাছত দিব থকচোন পইচাটো এতিয়া 10 লাখ মান দিম বুলি ভাবছো তহলে কম হয় আমাৰ আইছিল আৰু বাবা 30 লাখ বুলি দিয়া যেটো খাটো ইয়াত দিয়া নাই লমাই উঠৰ হলি ভাল না আপোনাক আমাৰো আপি বটুগা আপি নাচলিও হয় গম পাইছো গম পাইছো हमारा भी जो क्या है चलिए एकदम जोली है कैसा ना बढ़िया बोली तुम्हें सही बात बता मुझे तो नहीं बढ़िया क्या सब करना है পইচা তো কি হ'ব এটা পইচাটো কে 10 লাখ দিলি নহয় নেকি 10 নহয় এনে এটা বগা থগা চলি 10 নহয় দে বেছি ল'ব আ 20 লাখ দিম দে বাৰু অলপ টাইম ভালি দিও আ বাহিৰ তা নহ দিও 20 লাখ মানে দি বিষ্ণু 25 করে দিব না জানো তো ভালো আমারও ভালো 25 হলি হ'ব না 22 মান করে দিম দাও এসো নাই কিবা এটা কৰিম দে মানে কিবা এটা কৰিম এটা তারিখটো করবা লাগছে তারিখটো করবা লাগে তারিখটো করবা লাগব বাস Baru kau salah nanti. Nanti kapan dia? Kapan dia? Tuh baca lagi dia. Boleh lagi. Tuh jangan tuh. Oh, kau biasa. Oh sih. Saya sudah kai sih ini. Mbak sih, kalau saya tahu ya orang sih betul. আজি ভাল জাল হলৈছো না আজি মাছ ফস পয় রাখো পয়সা কিন কেনে দে সাম দেছু ওলে হক রকবে Ayo. কি হলো বহক শুন আপোনালোকে আপোনালোকে বহক দে মই আহি আছো ৰ'ব বহকচোন চুপ সব নাটক গম পাইছো বুইতে তুই কইছি নয় সব নাটক কইছি আবাই মানে তো পয়সা আছে বুলি কইছি বুইতে তার পয়সা দি ভালে ভালে নাই বুঝা খাবাই মানে পয়সা দি Kau bicara. আজি কোন আছ আজি মই পয়সা লৈ হে যাম নাই খাবাই মানে নাই দে পইচা কি খাবার ইগলা আগে না কই দিব ও দাম ও চালে গে ও সব নি বাইক সে আস্তা দিলা সুপ্রা ya kan bingung sudah bisa kan wah কি হে না পয়সা তো দিব রব হ্যাঁ ভাতান এসো হেয়া পয়সা তো দিজি আনবো আমি কোন মান যাব কি পইচা নাই মোর পয়সা তো দিয়ে 20 লাখ টাকা না কিমান হইছে 22 লাখ মানে নো দি দিয়া হা পয়সা দি কিমান আছে 6 লাখ এ দিব দিম যা পাছত গে ইটা লাগবো ইমান দিনে তোকে সামো ইটা পয়সা দি লামখানটোকে মোৰ কি চলে বুলি জানিব ইচ্ছা নাছিল অলপ চুপ থাক ভাতা পইচা দিয়া পইচা দি পঠিয়াই দিয়া
22 লাখ টাকা পাম কথা নাই আর যাই খুৰা লৈ আহ দে ৰ'ব মইও বিয়া পাতবা লাগব। ও চাউল দি ৰ কথা মোবাইলটো লৈ ৰ'ব মোৰ মোবাইলটো স্কেনাৰখন লৈ লওক মোৰ মোবাইল স্কেনাৰ কেন কেন দিব ৰ ফাদারে আপোনালোকে বহক দিয়ক মই কিবা মানুহ আহিছে কৰিব লাগিব চুপ থাকবে না পাহাড়ে আপোনালোকে অলপ বহক মানুহে দিছে মই অলপ বাদ দি দিয়ক খুৰা স্কেনাৰ স্কেনাৰ আতে কমকে দিম যে লওক কম জম লৈ দাদা আমি ৰাতি খাম দি দালি খুৰা দিয়ক 500 টকা এটা কম আমি ৰাতি খানা খাম হিগলা নাচনো মই হিগলা নাচনো এইগিলা দিম দিলো আৰু আজিৰ পৰা দিম আজি বৰাই আজি পুৰা কুহাক লোন দিম লোন লোন বুঝবা নাযাব নালগে যাম আমাক লোন নালগে যা আমাক লোন নালগে যা উইলে লোনা উঠা আপোনালোকে বহি আছে ইনে আলহী তাৰ কলম চাউল কিবা দিবা লাগা পইচা পইচা দিবা পইচা আমিয়ে পঠাইছিলো সেইকাৰণে আমি জান পাতিছিলো পইচাটো যে দিয়া নাছিল এতিয়া পইচা দিলো আমিও গেলো কি মই নাযাওঁ আমি মোৰ মাথা ঘূৰিছে কি কৈছে খাও কি কৈছে এ বহুত কথা কই বাই মে তো কি বাই কলু সিপ্রাম নকবি এই লোভে পাপ পাপে মৃত্যু গম পাইছা থাক মইও দাগ যাতে মৰি থাক